নমস্কাৰ বন্ধু বান্ধৱীসকল। মাছৰ কণী এনেকৈ বনাই খাই পাইছেনে? এয়া মাছৰ কণীখিনি মই বইল কৰি ল'লোঁ। লৈ কেৰাহীত গৰম তেল, পিঁয়াজ, জলকীয়া। ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি দেখিব মইনো কেনেকৈ বনাইছোঁ। থেংক ইউ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। মাছৰ কণী কোনে কোনে খাই ভাল পায় বাৰু? মই কিন্তু বহুত ভাল পাওঁ।